নমস্কাৰ অসম ইনফো 2.0 খমু দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি আছে 21 জুলাই এনেক খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ অবৈধ জামিন পালে বৰখাস্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন মঞ্জুৰ আজি শুনানি আছিল আদালতত বৰখাস্ত্ৰীৰ ৰাষ্ট্ৰদ্ৰোহৰ পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল বৰখাস্ত্ৰী বুঢ়াগোহাঁই জামিন পালে বৰখাস্ত্ৰী বুঢ়াগোহাঁই ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ বজ্ৰপাত পৰি 14 জন লোকৰ মৃত্যু হৈছে প্ৰকৃতিৰ ভয়ংকৰ ৰূপ বজ্ৰপাত পৰি একেলগে 14 জন লোকৰ মৃত্যু 16 জন লোকে গুৰুতৰভাৱে আহত হৈছে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত বজ্ৰপাতৰ ঘটনা বজ্ৰপাতত নিহতৰ আত্মীয়লৈ সাহায্য ঘোষণা 4 লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ লকআপত পংকজ পাঠক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে পংকজ পাঠকৰ বিৰুদ্ধে ধাৰা 354A 509 67 IT এক্টৰ অধীনত গোচৰ ৰুজু কৰা হৈছে পংকজ পাঠকক খুদাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে পংকজ পাঠকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা লেপটপ 3টাকে মোবাইল হোৱাৰ পৰাই পংকজ পাঠকৰ সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে সংবাদমেল পাতি এই কথা ঘোষণা কৰিছে হাতীগাঁও আৰক্ষীয়ে ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ ৰাজীৱ ভৱনৰ সন্মুখতো কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদত শতাধিক কংগ্ৰেছ কৰ্মীৰ অংশগ্ৰহণ সোনিয়া গান্ধীক ইডিৰ জেৰাৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰে নেশ্যনেল হেৰাল্ডৰ গোচৰত সোনিয়া গান্ধীক ইডিয়ে চলাই জেৰা